ধৃতিৰাজ বাস্তৱ কলিতাই মেট্ৰিকতো প্ৰথম স্থান পাইছিলে এই সফলতা যিটো ধাৰাবাহিকতা ইয়াৰ কৌশলটো কি আচলতে মই কোনো ধৰণে এনেকুৱা চাপ লোৱা নাছিলোঁ যে মই মেট্ৰিকত প্ৰথম হৈছোঁ যে হায়াৰ ছেকেণ্ডেৰীটো প্ৰথম হ'ব লাগিব বাছ মই মাত্ৰ ভালদৰে পঢ়া শুনা কৰিছিলোঁ আৰু ৰিজাল্ট যি হয় সেইটো ভগৱানৰ হাতত গতিকে মই ভালদৰে পঢ়া শুনা কৰিছিলোঁ আশা কৰিছিলে প্ৰথম হ'ম বুলি মই 1 2 আৰু 3 আই ৱাজ চিয়'ৰ সেইখিনি টাইমত আপুনি বাথৰুমত গৈও পঢ়িব পাৰে নিজৰ ইচ্ছা আপুনি কিবা কাম কৰি থাকোঁতেও পঢ়িব পাৰে কিন্তু এনেকুৱা নহয় যে পঢ়িবৰ মনেই নাই আৰু মই মানুহক দেখাবৰ কাৰণে টেবুলত বহি আছোঁ সেইটো কাম মই কেতিয়াও কৰা নাছিলোঁ মই যেতিয়া মন যায় তেতিয়াই পঢ়িছিলোঁ আৰু অনুজসকলক এই কথাই ক'ব বিচাৰোঁ যে তেওঁলোকে যাতে কেৱল ৰিজাল্টৰ কাৰণে নপঢ়ে আচলতে মই এইটো কথা বাৰুকৈ উপলব্ধি কৰিছোঁ যে ৰিজাল্টৰ কাৰণে পঢ়ি ৰিজাল্ট আচলতে কৰিব পাৰি নে নোৱাৰি তাত সন্দেহ আছে কিন্তু ভালদৰে পঢ়িলে যে ৰিজাল্ট ভাল হ'ব সেইটো চিয়'ৰ জুনিয়ৰ্ছ আছে জুনিয়ৰ্ছখিনিক মই এটা কথাই ক'ব বিচাৰিম যে তোমালোকে ইউ বি দ্য কিং অফ ইয়'ৰ লাইফ আজি সাধনা দেৱী নিখিল দাসে ৰেংক পাইছে সেইকাৰণে তোমালোকে বজাৰত সাধনা দেৱী আৰু নিখিল দাসৰ নোটছ বিচাৰি যাবা সেইটো কেতিয়াও হ'ব নোৱাৰে ষ্ট্ৰেটেজি নিজৰ থাকিব লাগিব আমি নোটছ নিজে বনাইছোঁ মই এটা নোটছো ইউজ কৰা নাই মোক টিচাৰ্ছে ছাপৰ্ট কৰিছে মই কনচেপ্ট ক্লিয়াৰ কৰিছোঁ যেতিয়াই বিচাৰিছোঁ ছাৰহঁতক তেতিয়াই পাইছোঁ মতলীয়া বতাহে উৰিয়া শিকলেছে পাহাৰৰ চূড়াকে মেঘে মেঘে যাচে হিয়াৰে আদৰ জুৰিটিয়ে বেগেৰে শিলে শিলে জপিয়াই আবেগেৰে কৈ যায় শুনা শুনা পিৰিতিৰ নাই ভাগৰ আবেগৰ ৰাগী বতাহত উৰে চৌদিশে মই কিনো কৰোঁ তুমি নাই মোৰ কাষতে ধন্যবাদ আজি মোৰ কিহৰে শিহৰণ জাগে এমুঠি সপোনে কতে উৰামাৰে তুমিও আহিলাহি মোৰ এই কাষতে কিনো কম আজি মই তোমাক নোকোৱাকে মলি ভাতি আহে কৌকিনি থলি উঠে ৰাতিৰ উঠতে অলে ভাষা তোমাক দেখি মোৰ জাগে মায়াবী আশা তোমাৰ উশাহতে যে মই বিলীন হওঁ তুমি জানানে নাজানা তোমাৰ সপোনতে যে মই বিলীন হওঁ তুমি বুজানে নুবুজা